আজি জয় জয়তে বহাগ বিহু পালেহি গতিকেলৈ মানে ভাইটি কেইজনমান লগ পালোঁ বৰ আনন্দ কৰিলোঁ ফূৰ্তি কৰিলোঁ গতিকেলৈ সেই আনন্দটো আপোনালোকে এবাৰ চোৱাচোন কিমান মানে সৌন্দৰ্য হিচাপে মানে আমাৰ অসমীয়া বিহুটো যে আহিছে সেই ল'ৰাকেইজন মানে ইমান আনন্দিত মানে দেই বিৰাট আনন্দিত এবাৰ চোৱা মানে তেখেতৰ গীত মাত মানে কেনেকৈ ধৰণৰ মানে ৰহস্যমূলক আমাৰ অসমৰ বিহুটো আমি অসমীয়া হিচাপে আমি কেনেকৈ পালন কৰিব পাৰোঁ যে আমি অসমীয়া আৰু বহাগ বিহু পালেহি আজি বেছি নহয় আজি কি তাৰিখ 3 তাৰিখ ন 3 তাৰিখ আৰু বেছি দিন নাই কেইদিনমানে আছে বিহু আহিবলৈ গতিকে তাৰ আগত আমি কিমান মানে আগ্ৰহেৰে মানে আমি নাচিছোঁ বাগিছোঁ গাইছোঁ শিকিছোঁ আৰু ধন্যবাদ বহুতে খহালে ঐ গোটেই চত পেলালে ঐ বালি আইও ভাইটি ঐ হেনুতি সময়ত ঐ জগদীশ ভূঞা MLA আছিলে ঐ মহিলাই তুলিলে আলি ফুল বটলৰ চিচা ঐ ৰহিলা পানী নিচা নিজৰ মাইকী নহলে বান্ধৈ সকলোবোৰ মিছা বান্ধৈ সকলোবোৰ মিছা ঐ ফুল বটলৰ চিচা ৰহিলা পানী নিচা নিজৰ মাইকী নহলে বান্ধৈ সকলোবোৰ মিছা বান্ধৈ সকলোবোৰ মিছা ফুল বটলৰ চিচা ৰহিলা পানী নিচা নিজৰ মাইকী নহলে বান্ধৈ সকলোবোৰ মিছা বান্ধৈ সকলোবোৰ মিছা বহাগ বিহু আহিলে মনবোৰ বুদলি হয় সেয়েহে মোৰ ভাইটিকেইটাৰ লগত এয়াৰ ফূৰ্তি কৰিছোঁ মই ইউটিউবাৰ অভিনৱ বুঢ়াগোহাঁই মানে আপোনালোকক আমাৰ এই ভাইটিবিলাকৰ পৰিৱেশটো অকণমান মই আপোনাৰ অসমবাসী ৰাইজে দেখি পাবা দেই ধন্যবাদ মই